মই আপোনাক কৰা প্ৰশ্নটোৰ উত্তৰ দিয়ক প্ৰজাপতি তথ্য। দধি আপোনাক যজ্ঞলৈ স্বাগতম যজ্ঞৰ স্থলীত আপোনাৰ আসনখন এতিয়াও খালী হৈ আছে। যাওক যাৰ আসন মোৰ চিন্তাৰ কাৰণ আপুনি জ্ঞাত। মই যজ্ঞ পাতিছো, এইখন মোৰ সমাৰোহ। এই সমাৰোহলৈ মই কাৰোবাক মাতো নামাতো এইটো মোৰ একান্ত ব্যক্তিগত। তাত আপুনি চিন্তা কৰি মোৰ ঘমাইছে কিয়? কাৰণ ই ব্যক্তিগত নহয়, ইয়া প্ৰত্যাহ্বান। নিমন্ত্ৰিত অতিথিৰ বাবেহে আসনসমূহ সংৰক্ষণ কৰা হয়। নিমন্ত্ৰিত অতিথিক হিচাপত ধৰা নহয়। মই আপোনাক শেষৰ বাৰৰ বাবে সুধিছো, তেওঁৰ বাবে আসনখন উত্তৰ দিয়ক প্ৰজাপতি। এইখন সমাজৰ বাবে আয়োজন যজ্ঞস্থলীত মোৰ পিতৃ ব্ৰহ্মা, মোৰ আৰাধ্য বিষ্ণু, সমস্ত দেৱতাগণ, ঋষি মুনি সকলোৱে আহি আহি নিজৰ নিজৰ আসনসমূহ সংৰক্ষণ কৰিলে মুনিব। শেষৰ বাৰৰ বাবে আপোনাকো কৈছো, নিজৰ আসন সংগ্ৰহণ কৰে। আৰু ময়ো শেষৰ বাৰৰ বাবে সুধিছো, যজ্ঞস্থলীত মহাদেৱৰ বাবে আসনখন ক'ত? কোন মহাদেৱ? কোন মহাদেৱ? যিজন নাঙত যাৰ থাকিবলৈ তাৰ ঘৰ নাই, পিন্ধিবলৈ যাৰ বস্ত্ৰ নাই, শ্মশানৰ অঘৰী কৰে ঘূৰি 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 শ্মশানত বহি থাকে সেইজন মহাদেৱ। তেল টেঙাৰ অভাৱত চুৰিত টকা ভৰা টকা মাৰি সেইজন। এইজনেই মহাদেৱ। সত্যম শিৱম সুন্দৰম। সত্যৰ অন্য ৰূপ শিৱ আৰু শিৱৰ অন্য ৰূপ সুন্দৰ। মুনিব বুজিলে নে আকৌ বুজাই কব লাগিব? মুনিব চিঞৰিব। আপোনাৰ প্ৰলাপ মই বহুত শুনিলো, এতিয়া মোৰ মুখেৰে শুনক আচল সত্যটো। যজ্ঞ আৰম্ভ হবৰ সময় হল মুনিব। এতিয়া আপোনাৰ কথা শুনি সময় নষ্ট কৰাৰ সময় নহয়। শুনক প্ৰজাপতি, যি নিৰ্গুণ, যি নিৰঞ্জন, যি নিৰাকাৰ, যি কালৰো অধিপতি মহাকাল, তেওঁই ব্ৰহ্ম, তেওঁই জীৱ, তেওঁই বন্ধন, তেওঁই মুক্তি। কাল কুট বৃং অমৃত, জ্ঞান অজ্ঞান, প্ৰকাশ অন্ধকাৰ, সকলো তেওঁই। সমস্যাও তেওঁ, নিৰাময়ো তেওঁ। তেওঁই ব্ৰহ্মা, তেওঁই নাৰায়ণ, তেওঁই মহাদেৱ। সঁচাকৈ যদি তেওঁ মহাদেৱ, মই ব্ৰহ্মাৰ পুত্ৰ দক্ষ বিষ্ণুভক্ত প্ৰজাপতি দক্ষ প্ৰমাণ কৰি দেখুৱা মহাদেৱৰ অভিষেক এই দক্ষ তেনেদৰে সফল হয়।
মই ভালদৰে জানো মুনিবৰ। তেনেহ'লে কুলক প্ৰজাপতি যি স্থানত মহাদেৱ আৰু সতীৰ স্থান নাই, সেই স্থানত এক মুহূৰ্তও থাকিব নোৱাৰো মই। মুনিবৰ আপুনি যি পাপ কৰিব ওলাইছে, সেই পাপৰ সমভাগী মই হ'ব নোৱাৰো।